বুলিয়ে ধৰিব পাৰা মই এটা মানুহ কোনফালে চাম হে আৰু এই কাকতি যে মোৰ হাত লেম তুমি তেখেতৰ লগতে কথা পাতিবা ভাড়া ঘৰ লৈ পেলাই মই মাথা নঘমুৱাওঁ আৰু শুনা কাকতিক ক'বা কেওঁচাৰ তোমালোকৰ ৰিলেটিভৰ কাৰোবাৰ সম্পৰ্কীয় আৰু কাকতিক তুমি দেউতা বুলি মাতিবা দেউতা দেউতা কিবা ক'বা ভাড়া ঘৰ এটা লাগিছিল কিয় কামুৰি থাকা হে দিম বুলি কৈছো নহয় বিশ্বাম দিছি দিয়ক 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 ভাল হ'ল। দিয়ক 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 কিয়নো ভয় খুৱাই দিয়ে হে মই মানে সেই আপুনি বুলি গম পাইছিলো আহক বহক হ'ল বহক মাল চাৰা হ'ল ঠিক আছে অৰি আপুনি মোৰ ঘৰখন কলৰ বাৰী বুলি ভাবিছে নেকি হা ৰাতিপুৱাই কল খুৱাবলৈ হাতী লৈ আহিছে যে কিনো কথা কৈছে হে আপোনাৰ ওচৰলৈ মই হাতী পোৱালি অনা নাই নহয় লক্ষীহে আনিছো কি কেওঁতে মোৰ ঘৰলৈ ৰাতিপুৱাই লক্ষী আনিছে ধেৎ তেৰি বুজা নাই কিয় কাষ্টমাৰবিলাক দোকানীৰ লক্ষী নহয় জানো সেইধৰণে ভাড়াতীয়াও ভাড়াঘৰ মালিকৰ লক্ষী আচ্ছা আপুনি এতিয়া গাবা লগা লাগালুগি কৰক নহ'লে মই লক্ষী চাৰা হ'ম হেৰি এওঁক যেনে তেনে ভাড়াঘৰ এটা দিয়কচোন আমাৰ তাৰমানে একে খেলৰ আচ্ছা লবি বনাইছে আপুনি যাব নে মই ধেৎ তেৰি কথাটো শুনক না এই যোৱাবাৰ ভাওনা এওঁ ভিন মই দুষাখন এওঁ দুষাখনৰ ৰক্তপান কৰিবলৈ গৈ ধৰিলেনো মোক হেঁচা মাৰি মোৰ উশাহ চুশাহ বন্ধ হৈ যাওঁ লাগিল তাৰপিছত বুজিছেনে মই ঠেলো খেদো নাই নগ'ল আৰু ইছৰাম তেতিয়াই যদি আপুনি উশাহ বন্ধ হৈ মৰি থাকিলে হয় নমৰিলো একদম কক বকাই আছো তাকে দেখি গায়ন বায়ন সূত্ৰধাৰ গোটেইখিনি আহি পেলাই মোৰ বুকুৰ পৰা উদ্ধাৰ কৰি লৈ গ'ল তাৰ পিছৰ পৰা ইয়াৰ চাহটোকে দেখা নাই এতিয়া দেখিলে নহয় ঠিক ধৰিছে অঁ এতিয়া গাবলাক কৰক আপোনাৰ লগত আৰু মোৰ কোনো কথা নাই তেৰি আপুনি এই মানুহৰ ওচৰত কিয় ডাউন দিয়েহে মোৰ আত্মসন্মান নাই নেকি আছে কিন্তু আত্মসন্মান বোলা বস্তুটোতো এতিয়া লগত অনা নাই যেতিয়া আনিব তেতিয়া ক'ব এতিয়া যাওক